guys, good morning everyone. তো মই আজি মানে ভাবি আছো আৰু ৰাতিপুৱা পুশআপ চ্যালেঞ্জ এটা কৰিম বুলি। তো মোৰ বন্ধুবোৰ আছে, বন্ধুকেইটাৰ লগত পুশআপ চ্যালেঞ্জ এটা কৰিম বুলি ভাবিছো। তো আপোনালোকে চাই থাকক পুশআপ চ্যালেঞ্জটো কেনেকুৱা হয়। এয়া মই বন্ধুকেইটা দেখাই দিছোঁ এইকেইটা। তো চাওঁ, ভিডিঅ'টো অলপ স্কিপ নকৰিব, আপোনালোকে চাই থাকক। পুশআপ চ্যালেঞ্জটো বহুত ইণ্টাৰেষ্টিং হ'ব। চ' ময়ো এক্সাইটেড আছোঁ কেনেকুৱা হয়, মানে চাই থাকক আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। মই আপোনালোকক দেখুৱাই দিছোঁ সকলোকে। এয়া চাওক, প্ৰেক্টিচ চলি আছে, এইবোৰ চাব পাৰে আপোনালোকে। চাওক, গুড মৰ্ণিং বুলি কৈ দিওঁ। গুড মৰ্ণিং এভৰিৱান। চলি আছে, চব চলি আছে আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। পুশআপ চ্যালেঞ্জটো বহুত ইণ্টাৰেষ্টিং হ'ব। মোৰ এজন বন্ধু আছে কৌশিক মণ্ডল, তো সি বহুত জানে আৰু কিবা কিবি, তো সি শিকাব আমাক, কৈ আছে। চাওঁ কি হয়। এইটো ল'ৰাটো প্ৰেক্টিচ কৰি আছে, চাওক। এতিয়া আমি গৈ আছোঁ পুশআপ চ্যালেঞ্জটো কৰিব আমাৰ লোকেশ্যনত। এতিয়া মানুহবোৰ এইটো চাব পাৰে, এইটো কৌশিক মণ্ডল, ইয়াৰ লগত চ্যালেঞ্জটো হ'ব আৰু আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। বহুত ইণ্টাৰেষ্টিং হ'ব বস্তুটো, চাই থাকক খালি আপোনালোকে। তো গাইজ, এইটো আমাৰ লোকেশ্যন, এইটো চাওক। এয়া বহুত ধুনীয়া হয় দেই এই লোকেশ্যন, চাব পাৰে। পুশআপ চ্যালেঞ্জটো যাৰ লগত কৰিম এখেত। অলপ কিবা কৈ দিলে ভাল আছিল দাদা, পুশআপ চ্যালেঞ্জৰ বিষয়ে অলপ কৈ দিওঁ কিবা এটা। নকয় বোলে। ষ্টাৰ্ট। এতিয়া পুশআপ চ্যালেঞ্জ হ'ব কৌশিক ভাৰ্চেছ জুবিন। কাউণ্ট কৰিব লাগে। 1 2 3 ষ্টাৰ্ট। চাওক কোনে পাৰে। হৈ গ'ল কৌশিক মণ্ডল, মই হাৰিলোঁ। এতিয়া আৰু এটা চেলেঞ্জ হ'ব, পুল আপ চেলেঞ্জটো হ'ব। চাওঁ কোনে পাৰে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এইটো হ'ব পুল আপ চেলেঞ্জ। ফাৰ্ষ্ট মই ট্ৰাই কৰি আছোঁ। পেটটো খুলি ল'ম, তাৰপিছত কৰিব এই কৌশিক মণ্ডলে। তো ষ্টাৰ্ট। 1 এতিয়া কৌশিক তই দেখাই দে। 1 2 3 4। এয়া কৌশিক মণ্ডলে মাৰি আছে। আগতে 4বাৰ হৈছিল দেই, মানে ভুলতে পুজ হৈ গৈছিল। তো এতিয়া 7, আগতে 4বাৰ হৈছিল। 8। আপোনাক কিমান ভাগৰ লাগিছে? তো এতিয়া আমি কৰিম 100 মিটাৰ চেলেঞ্জ। এয়া তুফান, এয়া নজেন্দ্ৰই। গুড মৰ্ণিং বুলি কৈ দিয়ে এবাৰ। গুড মৰ্ণিং গাইজ। তো কৌশিক দা, আপোনাক কি লাগে, মানে তুফান জিকিব নে নজেন জিকিব? নজেন্দ্ৰতো ইমান মানে কিবা নাই, দৌৰাটো এক্সপিৰিয়েঞ্চ নাই। নাহে সদায় খোজকাঢ়ে, আমি দৌৰলো। আজি চাং কোনে ফিটনেছ আছে, তথাপিও 6 পেক আছে নজেন্দ্ৰ। তো এইটো কৈ লাভ নহ'ব, দেখা যাওক কোনে কৰিব পাৰে। এইটোৱে চাওঁ। তেতিয়াহ'লে আমি আমাৰ লোকেশ্যনটো চাই লওক। বাছ এয়া গৈ আছে। তো আমাৰ এতিয়া 100 মিটাৰ চেলেঞ্জ হ'ব। চাওক, বাছ। এয়া পজিশ্যনটো লৈ ল'লে ভাল হয়। এয়া পজিশ্যন হৈছে, তো অলপ দেখাই দিছোঁ ৰ'ব। এয়া আমাৰ 100 মিটাৰ ৰেচ।
3, 2, 1, run! ইয়াত নজেন আৰু তুফান কোনে জিকে চাওঁ নজেন ৰয় আগত আছে নজেন্দ্ৰ আগত ফাষ্ট নজেন ফাষ্ট এয়া নজেন জিকিলে আপুনি যে কৈছিলে তুফানে জিকিব বুলি তো এইটো কি হৈ গ'ল নহয় ই চাগে মনে মনে প্ৰেক্টিচ কৰি থাকে অঁ এইটোৱে হ'ব আপোনাক কেনেকুৱা লাগিছে জিকি আৰে বহুত ভাল বহুত